ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বুধবাৰে UPPL দলৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি সভাপতি প্ৰমোদ বৰুৱাই কয় যে BPF-এ ৬,০০০ কোটি টকা লুটিপুটি খাইছে। মানুহ ওলাইছে UPPL-ৰ পৰিৱৰ্তনৰ কাৰণে আপোনাৰ কেনেকুৱা অনুভৱ? চাওক, অনুভৱ এটাই আহিছে, এতিয়া মানে আমি চবে শান্তি বিচাৰিছিলোঁ, শান্তি পাইছোঁ, আমি ঐক্যতা বিচাৰিছিলোঁ, ঐক্যতা পাইছোঁ, আৰু এতিয়া আমি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰি পেলাই আমাৰ মা দেউতা দাদা ভাই যি অঞ্চলত বসবাস কৰি আছে সেই অঞ্চলটো আগুৱাই লৈ যাব পাৰিম, সেই অঞ্চলটো উন্নয়ন এটা আনিব পাৰিম, আৰু সকলো জাতি জনগোষ্ঠী মিলি সুন্দৰ এটা BTR গঢ়িব পাৰিম, সেইটোৱে এটা বিশ্বাস আহিছে। দেখা গৈছে যে ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোক ওলাই আহিছে। বিভিন্ন সময়ত আপোনাৰ ওপৰতো বহুত অভিযোগ উত্থাপন কৰিছে শাসকীয় দলে, সেই সম্পৰ্কত আপুনি কি ক'ব? চাওক, শাসকীয় দলে নিজৰ মানে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ এইটো মানে কি কয় দূৰ কৰিবৰ কাৰণে, কি এইটো ঢাকি থবৰ কাৰণে বিভিন্ন এলিগেশ্যন আনিব, কিন্তু তেখেতসকলে এতিয়া কোনো যোনে মানুহে মানে কোনো শাসনত নাই, MLA মন্ত্ৰী হোৱা নাই, সেই মানুহবিলাকৰ ওপৰত যদি এলিগেশ্যন আনে, এতিয়া আপোনাক যদি মই কওঁ আপুনি সোণাৰ চেণ্ডেল ক'ত পাইছে, এই ঘড়ীটো ক'ত পাইছে, এইটো এলিগেশ্যন খাটিব জানো? যদি আপুনি চৰকাৰী ধন ক'ৰবাত লুটিছে, ক'ৰবাত যদি কাম কৰিছে, ঠিকা কৰিছে, ক'ৰবাত কিবা কৰিছে, তেতিয়া আপোনাক ক'লে সাজিব। এতিয়া যদি আপোনাক এটা কৈ দিয়ে আপুনি সেই চশমাটো ক'ত পাইছে, এই মোবাইলটো ক'ত পাইছে, এনেকুৱা যদি সুধিলে এইটো নাখাটিব। ৬,০০০ কোটিৰ দুৰ্নীতি কৰিছে BPF-এ, জব কাৰ্ডৰ দুৰ্নীতি কৰিছে, PMOৰ ঘৰৰ দুৰ্নীতি কৰিছে, ইৰিগেশ্যনৰ দুৰ্নীতি কৰিছে, ছাপ্লাইৰ নামত দুৰ্নীতি কৰিছে, এটা স্কিমটো তিনিটাকৈ মানে গভৰ্ণমেণ্ট ফাণ্ড ইউজ কৰিছে, এটা ৰাস্তাতে কেন্দ্ৰীয় আঁচনি, ৰাজ্য আঁচনি, BTCৰ আঁচনিও ইয়াতে ব্যৱহাৰ কৰিছে পইচা। গতিকে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, এইটো কোনো কাৰণতে লুকাই থ'ব নোৱাৰে। এইটো টংলাটো বিচাৰি পাব, ওদালগুৰিটো বিচাৰি পাব, কোকৰাঝাৰতো পাব, য'তে ঘূৰে আপুনি তাতেই বিচাৰি পাব কি BPF-এ যে ৭০ বছৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে, এইটো মানে তেখেতসকলে যি ষড়যন্ত্ৰই নকৰক কিয় এইটো গাপ দিব নোৱাৰে। BTR অঞ্চলৰ ৰাইজে জলজট পটপট দেখিবলৈ পাইছে, আৰু এইবাৰ এই কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, চবে ওলাই আহিছে। BPF-ৰ যুঁজখনে আপোনালোকক সহায় কৰিব নেকি তেওঁলোকৰ মাজৰ যুঁজখনে? চাওক, কেতিয়াবা কি হয়, দুই মহৰ যুঁজত বিৰিণাৰ মৰণ হয়। এতিয়া আমি যিহেতু বিৰিণা নহয়, এইকাৰণে আমাৰ মৰণ নিশ্চয় নহয়। এতিয়া BTR অঞ্চলত আমি হাতী হয়, গতিকে আমাৰ মহৰ যুঁজে হয়, কিবা হয়, ইয়াত আমাৰ কোনো মৰণ নাই। গতিকে আমাৰ নিজৰ পথত আমি যাই থাকিম, কোনে কি কয়, কোনে কি নকয়, ইয়াৰ লগত আমাৰ কোনো মানে কনচাৰ্ণ নহয়। আমাৰ কনচাৰ্ণটো হৈছে এই BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণক ন্যায় দিব লাগিব, নিৰাপত্তা দিব লাগিব, আৰু সমমৰ্যাদা সম অধিকাৰ দিব লাগিব। BTCত হাগ্ৰামাৰ দাদাগিৰি চলিব, এই সম্পৰ্কত আপুনি কি ক'ব? BTCত হাগ্ৰামাৰ দাদাগিৰি চলিছিল, এতিয়া BTRত হাগ্ৰামাৰ দাদাগিৰি নচলায়। হাগ্ৰামা কৈ আছে কি BTRত একো নাই, আমি কৈ আছোঁ BTRত এটাই নাথাকিব, সেইটো হ'ল হাগ্ৰামাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ দাদাগিৰি। বাকী চব শান্তি সম্প্ৰীতি একতা উন্নয়ন চব BTRত থাকিব, এটাই নাথাকিব, সেইটো হ'ল হাগ্ৰামা মহিলাৰ দাদাগিৰি, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। BJPয়ে কৈ আছে যে আপোনাৰ লগত সকলোৱে ইলেকশ্যন খেলি আছে। BJPয়ে কৈ আছে যে ট্ৰেক্টৰত ভোট দিবৰ কাৰণে সিদিনা জনসভাত কৈছে, এই সম্পৰ্কত আপোনালোকৰ বুজাবুজি? যোনে ট্ৰেক্টৰত ভোট দিব কৈছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, কাৰণ ৰাইজেও এইবাৰ ট্ৰেক্টৰৰে চৰকাৰ বনাব গৈ আছে, চবে ট্ৰেক্টৰৰ চৰকাৰ বনোৱাটো বিচাৰিছে। এইকাৰণে যোনে ট্ৰেক্টৰৰ কথা কৈ আছে মই ধন্যবাদ জনাইছোঁ, আৰু চব দলকে মই আহ্বান কৰিছোঁ ট্ৰেক্টৰৰ কথা কোৱা আৰম্ভ কৰি দিয়ক। এই অঞ্চলত শান্তি আহিব, সম্প্ৰীতি আহিব, উন্নয়ন আহিব। আপোনালোকৰ হ'ব নেকি? নিশ্চয় চৰকাৰ হ'ব, এইবাৰ ট্ৰেক্টৰৰ চৰকাৰ হ'ব, নাঙলৰ দিন নাই। যিহেতু বিশ্বজিৎ দৈমাৰী আহি গ'ল BJPলৈ, যদি বিশ্বজিৎ দৈমাৰীক BJPয়ে অফাৰ কৰে তেতিয়া আপোনাৰ স্থিতি কি হ'ব? অফাৰ কৰক, বিশ্বজিৎ দৈমাৰী কি অফাৰ কৰিব? আপেল, আঙুৰ, ৰসগোল্লা যি অফাৰ কৰে, কাৰণে যদি বিশ্বজিৎ দৈমাৰীক তেওঁলোকে যিয়ে অফাৰ কৰে আমাৰ ক'ব লগা নাই। আজি বিশ্বজিৎ দৈমাৰীয়ে তেখেতে কোনটো দলত যোগদান কৰে, তেখেতক কি অফাৰ কৰে, তেখেতসকলৰে কথা হ'ব। অফাৰ কৰে না কিবা গাড়ী লৈ যায়, তাত আৰু আমাৰ কি আছে? আমিতো UPPL-এ। হাগ্ৰামা মহিলাৰীৰ লগত এটা সময়ত কংগ্ৰেছে সংগ এৰিল, তাৰপিছত এতিয়া BJP সংগ এৰিব, তাৰপিছত বিশ্বজিৎ সংগ এৰিব, ইমানুৱেল মুছাহাৰী সংগ এৰিব, ৰিহন দৈমাৰী সংগ এৰিব, এটাকৈ চবেই সংগ এৰি যাব। ইতিমধ্যে BPF যিটো ৭০ বছৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, ইয়াৰ কাৰণে এতিয়া ৰাইজে কোনো BPF-ত নাথাকিব। BPF চিৰদিনৰ কাৰণে দোকান বন্ধ হৈ যাব। আৰু হাগ্ৰামা মহিলাৰ মুখৰ কথা ভেলুলেছ, BTR চুক্তিৰ বহুত ভেলু আছে। আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাইছে, ভেলুলেছ নেকি? NIT পাইছে, ভেলুলেছ নেকি?
অৰ্গেনিক ইউনিভাৰ্চিটি পাইছে ভেলুলেছ নেকি? ইয়াত ইমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহি যদি ভেলুলেছ, তেনেহ'লে হাগ্ৰামাৰ মুখৰ কথা ভেলুলেছ। হাগ্ৰামাই দিনত এটা কয়, ৰাতি এটা কয়, আৰু ইটো ওদালগুৰিৰ সাংবাদিকবিলাকে চবচে বেছি জানে। UPPL-লৈ বহুত অলৰেডি আহি গ'ল। আমি তেখেতসকলৰ চব নেতাকে আনিব বিচৰা নাই, দৰ্জাও খুলি দিব বিচৰা নাই, কাৰণ চব পচা আলুক যদি আনি দিয়ে তেতিয়া বেয়া হ'ব। যাক যাক আনিব পাৰে আমি আনি আছোঁ। যাক আনিলে আমাৰ ৰাইজৰ লাভ হয়, এই অঞ্চলৰ লাভ হয়, যোনে ৰাইজৰ কাম কৰিবলৈ ইচ্ছা আছে, সেই BPF-ৰ নেতাবিলাক আমাৰ লগত আলোচনা কৰিছে। তেখেতসকলে আহি গ'ল, অলৰেডি আহি আছে, আৰু তেখেতসকলক আমি ৱেলকাম কৰিছোঁ। যিসকলে ৰাইজৰ কাম কৰিবলৈ ইচ্ছা আছে, যি দলৰে নেতা হওক, তেখেতসকলক আমি ল'ম। কিন্তু যিসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰে, সেইসকলৰ কিন্তু আমাৰ দলত জেগা নাই। আমি 30টাতকৈ অধিক আসন লৈ পেলাই চৰকাৰ গঠন কৰি আছোঁ। এইটো মানে নিশ্চিত। এতিয়া ৰাইজে যেনেকৈ ওলাই আহিছে তাতে প্ৰমাণ হৈছে কি, আৰু ইয়াতে কোনো দলৰ নহয়, ইয়াতে UPPL-ৰে চৰকাৰ হ'ব। ওদালগুৰিৰ পৰা পূৰ্বজ্যোতি মেধিৰ ৰিপৰ্ট, কামৰূপা নিউজ।